মানুহ সফল হ'ব নোৱাৰা মূল কাৰণবোৰ। 1. নিগেটিভ থিংকিং বা নেতিবাচক চিন্তা। যিকোনো ভাল কাম বা ভাল বস্তুটো বেয়া বিচাৰ কৰা, বেয়া বিচাৰি লোৱা। যিকোনো ক্ষেত্ৰতে ইতিবাচক চিন্তাধাৰাবোৰ মনলৈ নানি নেতিবাচক ভাৱনাবোৰক মনত ঠাই দিয়া, নেতিবাচক কথা কোৱা। 2. শিক্ষাৰ প্ৰতি আগ্ৰহ নোহোৱা। নতুন কাম বা শিক্ষাৰ বাবে আগ্ৰহ নোহোৱা। জীৱনটোত শিকিবলৈ একেবাৰে এৰি দিয়া। নিজকে বহুত জ্ঞানী বুলি ভাবি লোৱা। কোনোবাই কিবা ভাল শিক্ষা দিলেও তাক আদৰি নোলোৱা। 3. নিজক ভালদৰে নজনা। নিজক ভালদৰে জানিবলৈ চেষ্টা নকৰা। নিজৰ জীৱনটোত কি কৰিব পাৰিম, কি কৰিব নোৱাৰিম ইয়াৰ বিষয়ে জ্ঞান নথকা। 4. বেয়া লোক সংগ। জীৱনত নিজৰ লক্ষ্য আৰু কৰ্মৰ প্ৰতি গুৰুত্ব নিদি নিজৰ মূল্যৱান সময়খিনি বেয়া লোক সংগৰ সৈতে কটোৱা। 5. এলেহুৱা হোৱা। একো কাম কৰিবলৈ চেষ্টা নকৰা, এলাহেৰে জীৱন কটোৱা। 6. মনৰ একাগ্ৰতা নোহোৱা। কোনো কামৰ প্ৰতি মনৰ একাগ্ৰতা নোহোৱা। 7. ভয় কৰি থকা। জীৱনটোত সফলতা নাপাম বুলি ভয় কৰি থাকি কোনো কামৰ আৰম্ভণি নকৰা, জীৱনত হাৰিবলৈ ভয় কৰা। 8. ভৱিষ্যতৰ প্ৰতি লক্ষ্য নথকা। ভৱিষ্যতলৈ একো আশা নকৰি এনে সময় নষ্ট কৰা। 9. বেছি শুৱা। দিনে ৰাতিয়ে শুই থকা, প্ৰয়োজনীয় টোপনিৰ উপৰিও অযথা শুই থকা। 10. বেছি চিন্তা। নিজৰ জীৱনটোক লৈ বেছি চিন্তা কৰি যিকোনো কৰ্মত ব্যস্ত হৈ নথকা। 11. জীৱনৰ নিৰ্দিষ্ট এটা লক্ষ্য নোহোৱা। জীৱনৰ এটা লক্ষ্য স্থিৰ নকৰি বহুকেইটা লক্ষ্যৰ বাবে কাম কৰি এটাতো সফল নোহোৱা। 12. সময়ৰ কাম সময়ত নকৰা। পিছত কৰিম বুলি সময়ৰ কাম সময়ত নকৰা। 13. সমালোচনা। নিজৰ জীৱনটোক গুৰুত্ব নিদি আনৰ সমালোচনা কৰি ভাল পোৱা। 14. লাজ কৰা। মানুহে কি ক'ব বুলি লাজ কৰি নিজৰ লক্ষ্যৰ বাবে কাম নকৰা। 15. বেছিকৈ খং কৰা। বেছিকৈ খং কৰা বা সৰু সৰু কথাতে খং কৰি কোনো এটা কাম ভালদৰে নকৰা। 16. মোবাইল বেছিকৈ চোৱা। অযথা কোনো কাৰণ নোহোৱাকৈ মোবাইল চাই সময় নষ্ট কৰা। শিক্ষামূলক জ্ঞান বিষয়ক জ্ঞান মোবাইলেৰে আহৰণ নকৰা। 17. নিজৰ ওপৰত বিশ্বাস নথকা। নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম নকৰা। 18. সময়ৰ মূল্য বুজি নোপোৱা। সময়ৰ মূল্য নুবুজি নিজৰ বাবে কাম নকৰি আনৰ কৰ্মত ব্যস্ত হৈ থকা। 19. ভাগ্যক বিশ্বাস কৰা। ভাগ্যক বিশ্বাস কৰি ৰৈ থকা, কৰ্মৰ ওপৰত বিশ্বাস নথকা। 20. ধৈৰ্য নোহোৱা। যিকোনো কামৰ সফলতা বহুত সোনকালে পাব বিচৰা। আপোনাৰ যদি এই গুণবোৰ আছে, আজিয়ে আঁতৰাই লওক আৰু এজন সফল ব্যক্তি হ'বলৈ চেষ্টা কৰক। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চন্দ্ৰা টল্ক চেনেলটো ছাবস্ক্ৰাইব কৰক। কাষত থকা বেল আইকনটো অল বুটামটো বজাই দিয়ক। ধন্যবাদ।